যিকোনো দিনত ঘৰৰ কোনোবা এটা চুকত ৰাখি দিব দুটা নহৰুৰ ফুট। ই আপোনাৰ মনোকামনা পূৰণ কৰিব, লগতে টকা পইচাও আকৰ্ষণ কৰিব। মা লক্ষ্মীৰ আশীৰ্বাদো লাভ কৰিব। নহৰু সাধাৰণতে খাদ্যৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু বহুত কম মানুহে জানে যে নহৰুৱে ভাগ্যও সলনি কৰে। বেদ পুৰাণ শাস্ত্ৰত নহৰুৰ এনেকুৱা উপায়ৰ কথা কোৱা হৈছে যে যদি কোনোবাই কোনোবা দিনা 2-4 মিনিট উলিয়াই উপায়টো কৰি লয়, তেন্তে সকলো দুখ কষ্টৰ পৰা হাত সাৰিব পাৰিব। যদি আপোনাৰ জীৱনত টকা পইচাৰ সমস্যা হৈ আছে, আৰ্থিক সমস্যাত পৰিছে, তেন্তে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাওক। যদি আপুনি সঠিক সময়ত সঠিক নিয়মেৰে নহৰুৰ এই উপায়টো কৰে, যিটোৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ, তেন্তে সকলো দুখ কষ্ট, সকলো সমস্যাৰ পৰা অতি সোনকালে মুক্তি পাব পাৰিব। আৰু এই সৰু উপায়টো কৰি আপুনি মা লক্ষ্মীৰ আশীৰ্বাদো লাভ কৰিব পাৰিব। লগতে আপোনাৰ জীৱনলৈও টকা পইচা অহাৰ বাট মুকলি হ'ব। তন্ত্ৰশাস্ত্ৰৰ মতে যদি নহৰুৰ উপায়টো সঠিক দিনত সঠিক সময়ত কৰে, তেন্তে সেয়া কেতিয়াও অথলে নাযায়। জ্যোতিষশাস্ত্ৰৰ মতে যদি নহৰুৰ উপায়টো সঠিক নিয়মত সঠিক সময়ত কৰে, তেন্তে মা লক্ষ্মীৰ কৃপাও লাভ কৰিব পাৰিব। বহুত কম মানুহে জানে যে নহৰুক শুক্ৰ গ্ৰহৰ কাৰক বুলি জনা যায়। যদি আপুনি শুক্ৰ গ্ৰহৰ বিষয়ে নাজানে, তেন্তে এইটো হৈছে সেইটোৱে গ্ৰহ যি ধন সম্পত্তিৰ গ্ৰহ। যদি শুক্ৰ গ্ৰহ ভাল হৈ থাকে, তেন্তে আপুনি যি কাম কৰিব তাৰ পৰা লাভ পাব পাৰে। শুক্ৰ গ্ৰহৰ নিয়ন্ত্ৰণ সদায় মা লক্ষ্মীৰ হাততে থাকে। প্ৰথমে যিটো উপায়ৰ কথা ক'বলৈ লৈছোঁ, সেইটো হৈছে ধন প্ৰাপ্তিৰ মহা উপায়। যদি আপুনি বিচাৰে যে মা লক্ষ্মীৰ আশীৰ্বাদৰ জৰিয়তে আপোনাৰ জীৱনত ধনৰ অভাৱ দূৰ হওক, তেন্তে শুকুৰবাৰে এটা উপায় কৰক। শুকুৰবাৰে মা লক্ষ্মীৰ পূজাৰ কাৰণে অতি উত্তম বুলি মনা হয়। শুকুৰবাৰৰ দিনা সন্ধিয়া সময়ত ভালকৈ গা পা ধুই এটা ৰঙা কাপোৰ লৈ এটা নহৰুৰ ফুট লৈ ঘৰৰ পূজা ঘৰত মা লক্ষ্মীৰ ওচৰত ঘিৰ চাকি জ্বলাই ৰঙা কাপোৰখনত নহৰুৰ ফুটটো হাতত লৈ মা লক্ষ্মীৰ বীজ মন্ত্ৰ 11 বাৰ জপ কৰিব। মা লক্ষ্মীৰ 11 নম্বৰ বহুত প্ৰিয়। বীজ মন্ত্ৰটো হৈছে ওম মহালক্ষ্মী নমঃ। তাৰ পিছত ৰঙা কাপোৰখন টোপোলা বনাই আলমাৰীৰ দক্ষিণ দিশত ৰাখি থ'ব। মাত্ৰ এটা শুকুৰবাৰে এই উপায়টো কৰক। নিজেই গম পাব এই টোপোলাটোৱে আপোনাৰ জীৱনত টকা পইচাৰ আকৰ্ষণৰ কাম কৰিব। আন এটা মহা উপায় হৈছে শুক্ৰ গ্ৰহৰ ভালে ৰখাৰ উপায়। 5টা শুকুৰবাৰে এই উপায়টো কৰক, শুক্ৰ গ্ৰহ ভালে থাকিব। প্ৰথম শুকুৰবাৰে ৰঙা কাপোৰ এটা লৈ তাত 11টা নহৰুৰ ফুট থ'ব। কাপোৰটোৰ টোপোলা বনাই ল'ব আৰু টোপোলাটো বনোৱাৰ সময়ত মলি ধাগা ব্যৱহাৰ কৰিব। টোপোলাটো লৈ গৈ কোনো মন্দিৰৰ বাহিৰত কোনো ভিক্ষাৰী যদি পায়, তেন্তে সেই টোপোলাটো দান কৰি দিব। মাত্ৰ এই উপায়টো 5টা শুকুৰবাৰে কৰিব লাগিব। 5টা শুকুৰবাৰৰ পিছত চাব শুক্ৰ গ্ৰহ ভাল হৈ যাব। যেতিয়াই শুক্ৰ গ্ৰহ ভাল হৈ থাকিব, তেতিয়াই ধন সম্পত্তিৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।